নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট এডুকেশ্যন চেনেললৈ। আজি অসমীয়া চলচ্চিত্ৰৰ 10টা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো শেষলৈ ভালদৰে চাই থাকিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি প্ৰথম প্ৰশ্নটো হ'ল হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চিয়েল কালাৰ ফিল্ম? তলৰ কোনটো প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰ? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ল বি শকুন্তলা। শকুন্তলা ভূপেন হাজৰিকাৰ পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সংগীত আছিল ভূপেন হাজৰিকাৰ আৰু ছবিখন মুক্তি পাইছিল 1861 চনৰ 11 নৱেম্বৰ দিনা। মূল ছবিখনৰ কলা বগা আছিল যদিও প্ৰথম প্ৰহৰ ৰাত্ৰি শীৰ্ষক গীতটো ৰঙীন ফিল্মত চিত্ৰগ্ৰহণ কৰা হৈছিল আৰু এইখন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি। 2 নম্বৰ প্ৰশ্ন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম? তলৰ কোনটো প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল এ ভাইটি। ভাইটি হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ। 1972 চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে আৰু চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই। 3 নম্বৰ প্ৰশ্ন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম টু গেট দ্য নেশ্যনেল এৱাৰ্ড? ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল বি পিয়লি ফুকন। পিয়লি ফুকন 1955 চনত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ কলা বগা চলচ্চিত্ৰ আৰু বোলছবিখনৰ পৰিচালনা কৰিছিল ফণী শৰ্মাই। ভাৰতৰ স্বাধীনতা সংগ্ৰামী পিয়লি ফুকনৰ জীৱন আৰু তেওঁৰ দেশপ্ৰেমৰ আখ্যানেৰে ছবিখনৰ কাহিনীটো সমৃদ্ধ হৈছিল আৰু পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ। 4 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ডিৰেক্টৰ অফ পিয়লি ফুকন, দি ফাৰ্ষ্ট এছামিজ ফিল্ম টু গেট এ নেশ্যনেল এৱাৰ্ড? ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক কোন আছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ল এ ফণী শৰ্মা। ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক আছিল ফণী শৰ্মা। 5 নম্বৰ প্ৰশ্ন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম ডিৰেক্টেড বাই এ ফিমেল ডিৰেক্টৰ? মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ল ডি নয়নমণি। 6 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ফিল্ম ডিৰেক্টৰ অফ দ্য এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী? অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চি সুপ্ৰভা দেৱী। সুপ্ৰভা দেৱী আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আৰু অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা। 1984 চনত তেখেতে নয়নমণি আৰু 1986 চনত সৰবজান বোলছবি পৰিচালনা কৰিছিল আৰু 1985 চনত তেখেতে শিল্পী দিৱস বঁটা লাভ কৰিছিল। 7 নম্বৰ প্ৰশ্ন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম টু গেট দ্য গল্ডেন লোটাছ এৱাৰ্ড? স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল বি হালধীয়া চৰাই বাও ধান খায়। হালধীয়া চৰাই বাও ধান খায় 1987 ত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। এই ছবিখনৰ কাহিনী ভাগ হোমেন বৰগোহাঁইৰ হালধীয়া চৰাই বাও ধান খায় উপন্যাসৰ পৰা লোৱা হৈছে আৰু ছবিখনে 35তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা পোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও পাইছিল। 8 নম্বৰ প্ৰশ্ন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই ভূপেন হাজৰিকা? ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল এ এৰা বাটৰ সুৰ। এৰা বাটৰ সুৰ ভূপেন হাজৰিকাৰ পৰিচালিত আৰু এখন কলা বগা অসমীয়া বোলছবি। 1956 চনৰ 30 নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এই ছবিখন ডক্টৰ ভূপেন হাজৰিকাই পৰিচালিত প্ৰথম ছবি। ছবিৰ কাহিনী সংগীত আৰু গীত ৰচনা ভূপেন হাজৰিকাই কৰিছিল। 9 নম্বৰ প্ৰশ্ন হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু উইন দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ? সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন?
ইয়াৰ শুদ্ধ অপশ্যন হ'ল বি মলয়া গোস্বামী মলয়া গোস্বামী অসমৰ চলচ্চিত্ৰ জগতত অভিনয় কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম অভিনেত্ৰী তেখেতে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ফিৰিঙতি চলচ্চিত্ৰত অভিনয় কৰি 1992 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 10 নম্বৰ প্ৰশ্ন অনুপমা ভট্টাচাৰ্য was involved with which drama group অনুপমা ভট্টাচাৰ্য কোনটো নাট্য দলৰ সৈতে জড়িত আছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল নটৰাজ অনুপমা ভট্টাচাৰ্যই নটৰাজ থিয়েটাৰত 2 বছৰৰ বাবে চুক্তিবদ্ধ হৈ সিৰাজউদ্দৌলা কিয় ভোগৰাজ কাশ্মীৰ কুমাৰী আদি নাটকত অভিনয় কৰিছিল অনুপমা ভট্টাচাৰ্যই নিমিলা অংক নতুন পৃথিৱী মানৱ আৰু দানৱ সিৰাজ হৰপাত ৰাংঢালী মন আৰু মৰম বিপ্লৱী আদিকে ধৰি প্ৰায় 60খন ছবিত অভিনয় কৰিছিল